ৱেলকাম টু আছামিজ ফানকাৰ ফ্ৰেণ্ড। চ' আজি আমি কথা পাতিব ওলাইছোঁ আপুনি এনেকুৱা এটা এপৰ বিষয়ে যিটো এপ আপুনি আপোনাৰ ফ্ৰেণ্ডৰ বা দুটা মোবাইল একেলগে কেনেকৈ কৰিব পাৰে। আপুনি আপোনাৰ ফ্ৰেণ্ডৰ মোবাইল আপোনাৰ স্ক্ৰীণত কেনেকৈ দেখিব পাৰিব। আপোনাৰ ফ্ৰেণ্ডৰ যদি কিবা মোবাইলত প্ৰব্লেম হৈছে বা আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলত যদি কিবা বেয়া হৈছে, আপুনি য'তেই নাথাকে কিয় আপুনি তাৰ পৰা কেনেকৈ আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলটো আপোনাৰ মোবাইলত স্ক্ৰীণত আনি কিনি কেনেকৈ দুটা মোবাইল একেলগে কেনেকৈ জইন কৰিব পাৰে বা কেনেকৈ ঠিক কৰিব পাৰে। চ' সেইটো অপশ্যনটো কৰিবলৈ হ'লে আপোনাৰ এটা ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব আপোনাৰ মোবাইলত, আৰু যাৰ মোবাইলৰ স্ক্ৰীনটো আপোনাৰ মোবাইলত আনিব বিচাৰিছে তেওঁৰ মোবাইলত এটা ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব দুটা। ফ্ৰেণ্ডছ, আৰু মই এতিয়া আপোনালোকক প্ৰচেছখিনি কৈ আছোঁ। মই যেনেকৈ ক'ম আপোনালোকে তেনেকৈ কৰিলে নিশ্চয় আপুনি তেওঁৰ মোবাইলৰ স্ক্ৰীনটো আপুনি আপোনাৰ মোবাইলত ল'ব পাৰিব। চ' ফ্ৰেণ্ড, এতিয়া মই আপোনালোকক দেখাবলৈ ওলাইছোঁ যিটো মোবাইলত আপুনি যিখন মোবাইলত আপুনি যিখন মোবাইলৰ স্ক্ৰীন আপোনাৰ মোবাইলত আনিব বিচাৰিছে তেওঁৰ মোবাইলত এটা ছফ্টৱেৰ ইনষ্টল কৰিব লাগিব। ছফ্টৱেৰটোৰ নাম হৈছে কুইক ছাপৰ্ট। ছফ্টৱেৰটোৰ নাম হৈছে কুইক ছাপৰ্ট ফ্ৰেণ্ড। আপুনি প্লে' ষ্ট'ৰত যাব, প্লে' ষ্ট'ৰত যাই কিনি লিখিব কুইক ছাপৰ্ট। এনেকৈ আহি যাব ফ্ৰেণ্ড, থিম ভিউৱাৰ কুইক ছাপৰ্ট বুলি আহি যাব। আপুনি এইটো ছফ্টৱেৰটো যাৰ মোবাইলটো আপোনাৰ স্ক্ৰীণত আনিব বিচাৰি আছে, যাৰ মোবাইলটো আপোনাৰ লগত কানেক্ট কৰিব বিচাৰি আছে, সেই মানুহজনৰ মোবাইলটো আপোনাৰ কুইক ছাপৰ্টটো আপুনি তাৰ মোবাইলত ইনষ্টল কৰিব লাগিব এই ছফ্টৱেৰটো। আৰু আপুনি ইনষ্টল কৰিব লাগিব টিম ভিউৱাৰ ছফ্টৱেৰটো আপুনি আপোনাৰ মোবাইলত ইনষ্টল কৰিব লাগিব ফ্ৰেণ্ড। টিম ভিউৱাৰ এনেকুৱা বুলি মাৰিব লাগিব। আপুনি আপোনাৰ মোবাইলত টিম ভিউৱাৰ ফৰ ৰিম'ট এইটো ছফ্টৱেৰটো ইনষ্টল দিব লাগিব। আপুনি এইটো ছফ্টৱেৰটো প্লে' ষ্ট'ৰত পাই যাব ফ্ৰেণ্ড। এই টিম ভিউৱাৰটো চাই লওক। এইটো যাৰ মোবাইলত আপুনি কানেক্ট কৰিব বিচাৰি আছে তাৰ মোবাইলত আপুনি কুইক ছাপৰ্ট বুলি এটা ছফ্টৱেৰ থাকিব, থিম ভিউৱাৰ কুইক ছাপৰ্ট, সেইটো ইনষ্টল দিব লাগিব। আৰু আপোনাৰ মোবাইলত আপুনি থিম ভিউৱাৰটো অন কৰি ল'ব লাগিব, ইনষ্টল কৰি ল'ব লাগিব। মই অলৰেডি ইনষ্টল কৰি লৈছোঁ, মোৰ অ'পেন হৈ আছে। চ' ফ্ৰেণ্ড, প্ৰচেছটো মই আপোনালোকক দেখাই আছোঁ আপোনালোকে কেনেকৈ কৰিব। ফাৰ্ষ্ট অফ অল আপোনালোকে যাব লাগিব আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলত যে কুইক ছাপৰ্টটো অন কৰিছে তেওঁৰ মোবাইলটো অন কৰিব লাগিব। তেওঁৰ কুইক ছাপৰ্ট অন কৰাৰ পাছত ফ্ৰেণ্ড তেওঁৰ মোবাইলত এনেকৈ কুইক ছাপৰ্ট এটা ছফ্টৱেৰ আহিব। আপুনি কুইক ছাপৰ্টটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পাছত আপোনাৰ ফ্ৰেণ্ডৰ মোবাইলৰ কুইক ছাপৰ্ট এইটো চাৰ্চিং হৈ আছে, আইডিটো আহি আছে। এইটো ৱেইট কৰিব অলপ টাইম ৱেইট কৰাৰ পাছত আপোনাৰ ফ্ৰেণ্ডৰ ফ্ৰেণ্ডছ আইডিটো আহি গৈছে। দেন আপুনি যিটো আইডি আছে সেইটো আইডি আপোনাৰ মোবাইলত থিম ভিউৱাৰ ছফ্টৱেৰটো অন কৰিব, কৰি কিনি আইডিটো আপুনি মাৰি ল'ব 1320। এক ছেকেণ্ড ফ্ৰেণ্ড, চৰি ফৰ ইণ্টাৰেকশ্যন, মোৰ মোবাইলটো লক হৈ গৈছে। চ' ফ্ৰেণ্ড, এইটো নাম্বাৰটো আপোনালোকে মাৰি ল'ব। মোৰ ইয়াতে অলৰেডি আহি গৈছে, কাৰণ মই আগতে এবাৰ কানেক্ট কৰি অলৰেডি চাইছোঁ। চ' ৰিম'ট কণ্ট্ৰল বুলি প্লিজ ৱেইট ৱেলে কানেক্টেড। চ' ফ্ৰেণ্ড, আপোনাৰ মোবাইলত এনেকৈ ল'ডিং হৈ থাকিব। অলপ টাইম ল'ডিং হোৱাৰ পাছতে অট'মেটিকলি সেই মোবাইলৰ স্ক্ৰীনটো আপোনাৰ মোবাইলত আহি যাব ফ্ৰেণ্ড। ৱেইট এ মিনিট, 1 second ফ্ৰেণ্ড। চ' লেটছ গ' ফ্ৰেণ্ড। এইটো হৈছে মোৰ সেইটো মোবাইলৰ কুইক ছাপৰ্ট আপুনি কুইক ছাপৰ্টটো অন কৰে আছে মোৰ এইটো মোবাইল। এতিয়া আপুনি এইটো মোবাইল দি পেলাই সেইটো মোবাইল কানেক্ট হৈ গৈছে অলৰেডি। দেন আপুনি এইটো মোবাইলত যিকোনো কিবা কৰিলে এইটো মোবাইলত অন হৈ যাব ফ্ৰেণ্ড।
চ' অলপ শ্ল' চলে বস্তুটো, অলপ ইমান এটা স্পীড নহয়। চ' মই যদি এইটো মোবাইলৰ কেমেৰা অন কৰোঁ তে এইটো ইয়াতে দেখা পাম ফ্ৰেণ্ড। মই আপোনালোকক এটা এক্সাম্পল কৰি পিনি দেখাই আছোঁ। মই এইটো মোবাইলৰ যদি কেমেৰা অন কৰোঁ সেইটো মোবাইলত দেখা পাম। চ' ফ্ৰেণ্ড এয়া চাওক, মোৰ এইটো মোবাইলৰ লগত সেইটো মোবাইল কানেকশ্যন হৈ আছে। ইয়াতে যদি মই ক্লিক কৰোঁ ফটো ইয়াতে উঠি যাব ফ্ৰেণ্ড। চ' মোবাইল এতিয়া অলৰেডি কানেক্ট হৈ গৈছে। এতিয়া আপোনালোকে যদি কৰিব বিচাৰে মই প্ৰচেছটো আপোনালোকক কৈ আছোঁ, আপোনালোকে গৈ পেলাই নিজেও কৰিব পাৰিব। আপোনালোকৰ যিকোনো মোবাইল কানেক্ট কৰিব পাৰিব। কানেক্ট কৰাৰ পিছত বাছ আপোনালোকে জাষ্ট এই কুইক ছাপৰ্টৰ নাম্বাৰ এটা থাকিব, নাম্বাৰটো জাষ্ট ইয়াতে ইণ্টাৰ কৰিব লাগিব। ইণ্টাৰ কৰাৰ পাছত আপোনালোকে হৈ যাব মোবাইলটো কানেক্ট হৈ যাব। ৰিম'ট কণ্ট্ৰলৰ হিচাপত দুটা মোবাইলে আপুনি ইউজ কৰিব পাৰিব ফ্ৰেণ্ড। চ' থেংক ইউ ফৰ ৱাচিং গাইজ।